তো ফাইনেলি কাৰেংঘৰ পালোহি আৰু মোৰ লগৰটোৱে টিকেটটো কাটি লওক সেম প্ৰাইচ হয় সবৰে প্ৰাইচ ষ্ট্ৰাকচাৰ সবৰে সেম হয় তো এতিয়া মৰ্নিং 10টা বাজিছে আৰু আমি কাৰেংঘৰৰ ভিতৰত মানে বাউণ্ডাৰীৰ ভিতৰত সোমাই আহিলোঁ তো সেইটো আহোমসকলৰ দ্বাৰা মানে নিৰ্মিত কৰা পিৰামিড আকৃতিৰ ৰাজমহল হয় একচুৱেলি তো অসমৰ শিৱসাগৰৰ পৰা মাত্ৰ 15-16 কিলোমিটাৰমান দূৰত আছে ঠিক আছে এইটো আপোনাৰ 1540 খ্ৰীষ্টাব্দ স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিলে তাৰপিছত তেখেতৰ পুত্ৰ একচুৱেলি মই নামটো পাহৰি গ'লোঁ কিবা সিংহা আছিলে তেখেতে এইটো আপোনাৰ আকৌ 1751 পৰা 1752 ভিতৰত পুনৰ মানে নিৰ্মাণ কৰিছিলে একচুৱেলি 1752ত মানে ইয়াৰ ঘৰটো একচুৱেলি বেয়া হৈ গৈছিলে তাৰপিছত আপোনাৰ কাৰেংঘৰটো আকৌ নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ আপোনাৰ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিলে তো ব'লক ইমান বাৰু জ্ঞান দি নাথাকোঁ অকণমান ওপৰলৈ যাওঁ প্ৰথমটো তলতখিনি চোৱা নাই বাৰু ফাৰ্ষ্ট ওপৰলৈ যাই লওঁ তাৰপিছত ওপৰৰ পৰা আকৌ তললৈ আহিম তলৰখিনি দেখিম ৰাজমহলত সদায় ওপৰত থাকিয়ে ভাল লাগে সেইবাবে একে ওপৰলৈ উঠি আহিছোঁ আৰু এইটো আপোনাৰ ইটা আৰু সেই চিমেণ্ট তেনেকুৱা ধৰণৰ চিমেণ্ট দিয়ে আৰু অনলি কাঠ ক'ৰবাত ব্যৱহাৰ কৰা হৈছে তেনেকৈ সম্পূৰ্ণ ৰাজমহলটো নিৰ্মাণ কৰা হৈছিলে তো ইয়াৰ চাৰিওফালটো দেখিবলৈ প্ৰথমে এনেকুৱা আৰু যিমানবোৰ আপোনাৰ ইয়াৰে কলাকৃতিবোৰ আছে সবতে দেখিব যে ৱালবোৰত এনেকৈ গাঁত থাকে একচুৱেলি এইবোৰ হৈছিলে আপোনাৰ আগতে চাকি তাকিবোৰ ৰাখিছিল ন ইয়াত আগতেতো আপোনাৰ লাইটৰ কোনো ব্যৱস্থা নাছিল মম চাকি তেনেকুৱা কিছুমান মানে সম্পদবোৰ আচলতে একচুৱেলি ৰখা হৈছিল মেবি মোৰ মতে সেইকাৰণে এনেকুৱা সাজবোৰ ৰখা হৈছে ইয়াত আৰু ইয়াৰ পৰা ভিতৰলৈ এনেকৈ ৰুম আছে আৰু এইখন আপোনাৰ বাহিৰলৈ যদি ওলাই আহে এখন বাউণ্ডাৰী হয় কাৰেংঘৰৰ আৰু ইয়াৰ চাৰিফাল এইবোৰ পোষ্টবোৰ বৰ্তমান প্ৰায় ধ্বংসই হৈ গৈছেগৈ ধ্বংস মানে দিন হৈছে একচুৱেলি ইমান পুৰণি দিনৰ পৰা যিহেতুকে এইটো আছে অলপতো বাৰু স্বাভাৱিক কথা হ'বই তথাপিতো বহুত দিন এনেকৈ টিকি আছে সেইটো এটা ডাঙৰ কথা ইয়াৰ চাৰিওফালৰ মানে ভিতৰৰ পৰা সোমাই মই বাহিৰ হৈ আকৌ আপোনাৰ চাৰিওফালে এপাক দেখাই দিছোঁ আমি তাতে টিকেট কাটিছিলোঁ ফ্ৰণ্টত আছে আপোনাৰ টিকেট কাউণ্টাৰটো আৰু ইয়াক সেনেকৈ নিৰ্মাণ কৰা হৈছিলে কোনো প্লাষ্টাৰৰ ব্যৱস্থা নাই ডাইৰেক্ট ইটা দি এনেকৈ বনোৱা হৈছে আচলতে ইয়াৰ সৌন্দৰ্যটো সেইকাৰণে আহে আৰু এইফালে এনেকৈ আছে আমি আপোনাৰ কি সোমাই গৈছিলোঁ আমিতো বৰ্তমান ওপৰতে আছোঁ ইয়াৰ পৰা ওপৰলৈ আকৌ এটা ৰুম আছে তো আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ ব'লক ইয়াৰ পৰা ওপৰলৈ এইটো ইয়াৰ ওপৰৰ পৰা এনেকৈ দেখা পোৱা যায় যিহেতুকে এইটো ৰাজপ্ৰসাদ হয় তো ইয়াক প্ৰায় বঢ়িয়াকৈ সজোৱা হৈছে চাৰিওফালটো দেখিলে ধৰিব পাৰি যে সঁচাই ৰাজপ্ৰসাদৰ নিচিনা লাগে ইমান ধুনীয়া হেৰিত সজোৱা হৈছে ইয়াৰ পৰা ভিতৰলৈ আকৌ এইটো এটা ৰুমৰ নিচিনা এইটো ইমানবোৰ এনেকৈ ৰখা হৈছে মেবি ইয়াত নামঘৰ চামঘৰ হয়তো থাকিব পাৰে ইয়াৰ ওপৰত দেখিতো তেনেকুৱাই লাগিছে মই বাৰু কোনো আৰ্কিটেক্ট নহয় তথাপিতো দেখি ইয়াৰ আৰ্কিটেকচাৰটো যেনেকুৱা মানে তাৰ ওপৰতহে ভিত্তি কৰি মানে কথাখিনি কৈ আছোঁ বাৰু আৰু এইফালে আপোনাৰ মাজত এইবোৰ আছে মই একচুৱেলি এনেকুৱাকৈ কৈছোঁ মানে এইটো নামঘৰ হ'ব পাৰে কাৰণ ইয়াত আপোনাৰ মানে ভৰি দিব পৰা এইটো আছে বা এইখিনিত আছে এইখিনি হয়তো ইয়াত ভৰি চৰি ধুবৰ কাৰণে ব্যৱহাৰ কৰিছিল বা এইখিনিত ভৰি থ'ব পাৰে তেনেকুৱা মানে কিছুমান দেখিলে গম পায় মানে এনেকুৱা কিবা এটা হ'ব লাগে তো ইয়াৰ পৰা ওপৰলৈ এখন গেট আছিল সেইখন বন্ধ কৰি দিছে বৰ্তমান তো এইখিনিত এটা আছে ওপৰত এইখিনিত কোনোবা যদি ৰজাঘৰৰ সৈন্য আছিল তেখেতসকল উঠি আছিল চাগে মই কিছু কাল্পনিকভাৱে কৈ আছোঁ
কিন্তু এটা বস্তু দেখি একেবাৰে বেয়া লাগে, এইবোৰত কিহৰ কাৰণে মানে এনেকৈ আঁকিব আহে, এই বস্তুটো সঁচাই বেয়া লাগে। কি এইবোৰ কি লিখিছে মানে, লিখিবলৈকে কি আছে, মূৰত কি লৈ মানে মানুহবোৰ ইয়াতে আহে। বাৰে বাৰে ভিডিঅ'ত কৈছোঁ কি পাগলা টাইপ মানে চব আঁকি বাকি শেষ কৰি পেলাইছে। ইয়াতে এইবোৰ চাওক, লিখিবলৈ কি প্ৰয়োজন হৈছে। ঠিক আছে, আমিতো ডাইৰেক্ট ওপৰলৈ গুচি আহিলোঁ। ইয়াৰ পৰা তললৈ যাওঁ, তললৈ গৈ তলত কি আছে দেখাম। মই আহিছিলোঁ কোনদিগি, একচুৱেলি ফালৰ পৰা আহিছিলোঁ। লওক চিৰিবোৰ একেবাৰে মানে ডাইৰেক্ট ডাউনৱাৰ্ড, অকণ খাৰা কৰা নিচিনা। এইবোৰ খিৰিকী ৰখা হৈছে বাহিৰৰ পৰা বতাহ আহিবৰ কাৰণে। তোপা ইয়াৰ পৰা সেই ভিতৰলৈ ছেম আৰ্কিটেকচাৰ হয়। তো বাহিৰ ছাইডৰ পৰা যদি আহে আপুনি আকৌ তললৈ যোৱা ৰাস্তাটো বিচাৰি আহিবলগীয়া হৈছে। ইয়াৰ পৰা তললৈ যাবলৈ কাৰণে আকৌ ভিতৰেদি আছে। তো বলক তললৈ যাওঁ। আহি তো একে তল পালোহি। তলত আপোনাৰ এয়া তলৰ ৰুমটো অকণমান ডিজাইনটো বেলেগ হয়। ইয়াৰ পৰা ভিতৰলৈ এখন হালি মানে যাব পৰা এখন দুৱাৰ আছে। এইটো আন্ধাৰ বাৰু, এক মিনিট ফ্লাছটো অন কৰি লওঁ। তো ইয়াৰ ভিতৰত এনেকুৱা হয়। ইয়াৰ পৰা বাহিৰলৈ এইখিনি। এয়াই আছিলে আপোনাৰ এই ৰাজমহলটো। ৰাজমহল মানে সেয়াই আৰু আৰ্কিটেকচাৰ কেনেকুৱা ধৰণৰ কেনেকৈ বনাইছে তাৰ সম্পূৰ্ণ এটা মই ভিউ দেখালোঁ ওপৰৰ পৰা প্ৰথম তললৈকে। তো এবাৰ অকণমান বাহিৰলৈ গৈ দূৰৰ পৰা দেখাই দি আছোঁ। ইয়াৰ চাৰিওকাষটো আপোনাৰ ফুলৰে বঢ়িয়াকৈ সজাই ৰাখিছে। তো এইটো বাহিৰৰ পৰা এনেকুৱা দেখি, আৰু ইয়াৰ চাৰিওফালটো মই ভিতৰৰ পৰা ওলাই আহিলোঁ, কাৰেংঘৰ ভিতৰৰ পৰা। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। যদি চাই ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ ইমানেই। বাই বাই। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত, তেতিয়ালৈকে চাই থাকক। বাই বাই।